দুখীয়াৰ সুখ অনুগল্প। ল'ৰা ছোৱালী দুটাই বাপেকলৈ বাট চাই চাই আমনি লগাত মাকক গৈ সুধিলে, মা, পাপা কেতিয়া আহিব? আমি কেতিয়া মেলা চাবলৈ যাম? আহিব আহিব, সোনকালে আহিব। মাকে ঠিক তেনেকৈ কথাষাৰ কৈ থলে। অ বেটি, তই ক'ত উঠিবি? মই কিন্তু চবতে উঠিম। তইহে অকলে উঠিব পাৰ নেকি? ময়ো চবতে উঠিম। ট্ৰেইনত উঠিম, চকৰিত উঠিম, আৰু বহুত কিবাকিবি ময়ো উঠি থাকিম। আৰু বা, মতকা কোৱা চাম দেই, তই কিন্তু একেবাৰে ভয় নকৰিবি। বৰ আমনি লাগিছে, পাপা নাহে কিয়? আহিব আহিব, শুন আহিব, আহি পাবহি, ৰ'বা। তলত গাড়ীৰ মাত শুনি বেলকনিৰ পৰা দুয়োটাই দৌৰি গ'ল। তলত ৰাস্তাৰে মানুহ এজন দেখিলে। তেওঁৰ চাইকেলৰ আগত এটা সৰু ল'ৰা, আৰু পিছত মাইকী মানুহজনী লৈ ঘৰলৈ গৈ আছে। ল'ৰাটোৰ হাতত এটা ডাঙৰ বেলুন, আৰু মাইকী মানুহজনৰ হাততো টোপলা। তেনেতে ভিতৰৰ পৰা মাকে মাত লগালে, আহা আহা, পাপা এতিয়া আহিব নোৱাৰে, কাইলৈ যাম দিয়া, আহা। আহা, এতিয়া কাপোৰ কানি খুলি লৈ আহি বেগেতে আহা।